নমস্কাৰ বন্ধুসকল, এছ আই তালুকদাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকে যদি জিমেইলৰ পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে সেইটো আকৌ নতুনকৈ কেনেকৈ ছেট কৰিব পাৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে নিজৰ জিমেইলৰ লগইন পেজ অ'পেন কৰি ল'ব। সেইটো হয়তো ক্ৰম ব্ৰাউজাৰৰ পৰাও অ'পেন কৰিব পাৰে বা জিমেইলৰ পৰাও কৰিব পাৰে। লগইন পেজটো অ'পেন হোৱাৰ পাছত ইয়াত আপোনালোকে প্ৰথমতে ইমেইলটো দি ল'ব। বলক মই দি লৈছোঁ। নেক্সট কৰি দিব ইয়াত। তাৰ পাছত ইয়াত চাওক পাছৱৰ্ড দিবলৈ আহিছে। তা আমাৰ যিহেতু পাছৱৰ্ডটো মনত নাই, পাহৰি গৈছোঁ, সেইকাৰণে ইয়াত ফৰগট পাছৱৰ্ড বুলি অপশ্যন এটা আছে, ইয়াত ক্লিক কৰি দিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে ইয়াত আমাক পাছৱৰ্ড চেঞ্জ কৰিবলৈ দিছে, কিন্তু ইয়াত আমাক এণ্টাৰ লাষ্ট পাছৱৰ্ড মানে আগৰ যিটো আমাৰ পাছৱৰ্ড আছিলে সেইটো আমাক এণ্টাৰ কৰিবলৈ দিছে। কিন্তু আমাৰ যিহেতু আগৰ পাছৱৰ্ডটো মনত নাই, সেইকাৰণে আমি ইয়াত ট্ৰাই আনাডাৰ ৱে বুলি কৰিম, মানে বেলেগ এটা পদ্ধতিৰ দ্বাৰা আমি কৰিম। কিন্তু যদি আপোনালোকে পাছৱৰ্ডটো খালি চেঞ্জ কৰিব বিচাৰে, আগৰটো মনত আছে, খালি পাছৱৰ্ডটো চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে আগৰ পাছৱৰ্ড দি নেক্সট কৰি আকৌ নতুন পাছৱৰ্ডটো ছেট কৰিব পাৰে। বলক আমি ট্ৰাই আনাডাৰ ৱে কৰি লৈছোঁ। ইয়াত এটা ভেৰিফিকেশ্যন কোড পঠিয়াব, সেইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। ইয়াত চেণ্ডত ক্লিক কৰি দিব। চাওক ভেৰিফিকেশ্যন কোড এটা আহি গৈছে, ভেৰিফিকেশ্যন কোডটো মই এণ্টাৰ কৰি লৈছোঁ। কনফাৰ্মত আকৌ ভেৰিফিকেশ্যন কোডটো দিব। তাৰপাছত নেক্সট ক্লিক কৰি দিব। তাৰপাছত চাওক ইয়াত নতুন পাছৱৰ্ড ছেট কৰাৰ অপশ্যন আহি গৈছে। ইয়াত ক্ৰিয়েট পাছৱৰ্ডত নতুন পাছৱৰ্ড দিব, তাৰপাছত আকৌ কনফাৰ্মত আপোনালোকৰ ইয়াত যিটো পাছৱৰ্ড দিছে সেইটো আকৌ কনফাৰ্মত আকৌ সেইটো পাছৱৰ্ড দি দিব। বলক মই কৰি লৈছোঁ। তাৰপাছত নেক্সটত ক্লিক কৰি দিব। চাওক পাছৱৰ্ডটো চেঞ্জ হৈ গ'ল। ইয়াত আপোনালোকে য়েছ আই এম ইন কৰি দিব, আই এগ্ৰীত ক্লিক কৰিব। আপোনালোকৰ ইমেইল আই ডিটো লগ ইন হৈ গৈছে। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আপোনাৰ লগৰ বন্ধুসকলৰ লগত, যদি তেওঁলোকে এনেকুৱা ধৰণৰ অসুবিধা পাইছে নতুন পাছৱৰ্ড ছেট কৰাত। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'জ আপোনালোকৰ কাৰণে লৈ আহি থাকিম। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।